Thanks for coming. Hey guys, welcome back to the channel. আশা কৰো আপোনালোক সকলে ভালে আছে। তো গাইস আজি আমি আলোচনা কৰিম নয়ন নীলিমদাৰ যি মানে বন্ধু সিনেমা, সেই বন্ধু সিনেমাখনৰ আমি বিষয়ে আলোচনা কৰিম। তো ফাইনালি বহু অপেক্ষাৰ মূৰত মানে 4 নৱেম্বৰৰ অসমৰ সকলো ছবি গৃহতে বন্ধু সিনেমাখন ৰিলিজ হ'ল। তো সেই মানে বন্ধু সিনেমাখন অসমৰ সকলো চুকে কোণে থকা কোনে মানে সকলো জিলাত থকা যি সিনেমা গৃহ সেই সিনেমা গৃহত মানে ৰিলিজ হৈছে আপোনালোকে নিশ্চয় জানে। তো খহাৰি কেনেকুৱা ৰাইজৰ খহাৰি কেনেকুৱা ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ। তো গাইজ যোৱাকালি 4 নৱেম্বৰ সকলোৱে জানে বন্ধু সিনেমাখন ৰিলিজ হ'ল। তো আজি হ'ল 5 নৱেম্বৰ। তো 5 নৱেম্বৰৰ দিনা ৰাইজৰ খহাৰি কেনেকুৱা তো আপোনালোকক মই জনাই আছোঁ। 5 নৱেম্বৰৰ দিনাত ক'ত হাউচফুল হৈছে আপোনালোকক সকলো মই জনাম। তো গাইজ পোনপ্ৰথমে আমি জনাইছোঁ মানে ক'বলৈ ওলাইছোঁ যে গেলেৰিয়া চিনেমা তিনিচুকীয়া হলত আজি মানে 5 নৱেম্বৰৰ দিনা হাউচফুল দেখিবলৈ পাইছোঁ আমি। এইটো চাব পাৰে বন্ধুৰ যি মানে পেজ ফেচবুক পেজ তাতে তেওঁলোকে পোষ্ট কৰিছে তিনিচুকীয়াৰ যি গেলেৰিয়া চিনেমা হল তাতে মানে হাউচফুল দেখিবলৈ পাইছোঁ আমি। তো নাম্বাৰ 2 আমি হাউচফুল টকিজ মৰাণ হাট। তো মৰাণ হাটৰ যি হাউচফুল টকিজ চিনেমা হল সেই চিনেমা হলতো মানে বন্ধু চিনেমাখনৰ হাউচফুল আমি দেখিবলৈ পাইছোঁ। এইটো আপোনালোকে চাব ফেচবুক পেজৰ যি মানে বন্ধুৰ ফেচবুক পেজ তাতে তেওঁলোকে পোষ্ট কৰিছে। আৰু নাম্বাৰ 3 আমি আহিছোঁ ৰংঘৰ চিনেমা হল। তিনিচুকীয়াৰ ৰংঘৰ চিনেমা হলতো হাউচফুল দেখিবলৈ পাইছোঁ 5 নৱেম্বৰৰ দিনা। তো 4 নম্বৰত আমি আহিছোঁ। 4 নম্বৰত আমি ভাস্কৰ জ্যোতি চিনেমা হল শিৱসাগৰ মানে শিৱসাগৰৰ যি ভাস্কৰ জ্যোতি চিনেমা হল তাতে আমি হাউচফুল দেখিবলৈ পাইছোঁ আপোনালোকে এইটো চাব। তো 5 নম্বৰত আমি আহিছোঁ। 5 নম্বৰৰ যি মানে চিনেমা হল সেইটো হ'ল নাজিৰা বোলছবি। নাজিৰাৰ মানে যি বোলছবি চিনেমা হল তাতো আমি 5 নৱেম্বৰৰ দিনা হাউচফুল দেখিবলৈ পাইছোঁ আপোনালোকে এইটো চাব পাৰিব। তো 6 নম্বৰ আহিছোঁ আমি 6 নম্বৰত আহিছোঁ ইলিয়ে মাল্টিপ্লেক্স। এইটো হ'ল যোৰহাটৰ ইলিয়ে মাল্টিপ্লেক্স চিনেমা হলত 5 নৱেম্বৰৰ দিনা আমি হাউচফুল দেখিবলৈ পাইছোঁ গাইজ। অসমৰ বহুতো মানে ছবি গৃহত এনেকৈ মানে নয়ন নীলিমদাৰ মানে যি বন্ধু চিনেমা সেই বন্ধু চিনেমাখন বহুতো মানে সঁহাৰি দিছে বা ভাল পাইছে ৰাইজসকলে। তো গাইজ আমাৰ 7 নম্বৰ চিনেমা হল হ'ল পল্টন বাজাৰৰ গ'ল্ড চিনেমা হল। তাতেও আমি কি বুলি কয় আপোনাৰ হাউচফুল দেখিবলৈ পাইছোঁ। তো আপোনালোকে এইটো চাব পাৰিব বন্ধুৰ যি মানে ফেচবুক পেজ তাতে তেওঁলোকে মানে সকলো তথ্য য'ত নেকি হাউচফুল হৈছে সেই চিনেমা হলবোৰৰ নামবোৰ তেওঁলোকে পোষ্ট কৰিছে। আৰু সেই বহুতো তথ্য আছে কিন্তু মই ইমান দীঘলীয়া নকওঁ, ইমানখিনিয়ে মানে আপডেট দিব বিচাৰিছোঁ কাৰণ অসমৰ সকলো চিনেমা গৃহতে প্ৰায় চিনেমা গৃহতে মানে হাউচফুল আমি দেখিবলৈ পাইছোঁ। তো খুব মানে ভাল খোৱাৰী বুলি আমি ক'ব লাগিব কাৰণ অসমীয়া ছবি জগতত এনেকৈ মানে খোৱাৰী জনোৱাটো খুব মানে ভাল লাগিছে কাৰণ এনেকৈ ভাল চিনেমা আনিলে নিশ্চয় ৰাইজসকলে খোৱাৰী জনাবই হয় নহয়। তো গাইজ অসমৰ বিভিন্ন ঠাইৰ এনেকৈ মানে ছবি গৃহত মানে এইটো মানে ভালকৈ খোৱাৰী দিছে নয়ন নীলিমদাৰ যি মানে বন্ধু চিনেমা। তো আশা কৰোঁ আপোনালোকেও যদি চোৱা নাই চাব। তো মই চাম বুলি ভাবিছিলোঁ কি হয় নাজানো। তো বাৰু আজিৰ ভিডিঅ'টো ইমান আছিল। ধন্যবাদ গাইজ।